বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ আন এটা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। তো আজি আমি গধূলি যাম, মানে এখন বিয়া খাব। তো বিয়াখনত কেনেকৈ কি আয়োজন কৰিছে তো আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ ঘৰতে মানে আলু আৰু ৰহুন এৰাই আছে, তো পথাৰত পুতিবৰ কাৰণে। তো নেক্সট ভিডিঅ'টো মোৰ চাব, তাতে দেখা পাব কেনেকৈ ৰুৱে, আৰু পথাৰখনো আমাৰ আপোনালোকে দেখা পাব। তো চাওকচোন ভিডিঅ'টো। এইবিলাক চাওক, গোট আলু দুইফালৰ কৰি দি আছে মায়ে, থৈ আছে। এয়া ইয়াতে কাটি কাটি মানে থৈ দিছে কালিৰ কাৰণে। আমাৰ চৰাইজনী ধুনীয়াকৈ আছে। এয়া চাওক, গোট ৰহুন আমাৰ ঘৰৰে যোৱা বছৰ মানে এনেকৈ বিধানৰ কাৰণে ৰাখি থৈছিল। তো এইবাৰ পুতিব, তো এনেকৈ এৰাব লাগে। এইবিলাক এৰা হোৱাৰ পিছত পথাৰত নি মানে পুতিব। এয়া এনেকৈ মোনাত ভৰাই থৈছে নিবৰ কাৰণে। এয়া চাওক, আমি বিয়াত যাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া আমি বিয়াত যাম, গধূলি হৈছে, আন্ধাৰ হৈছে। তো বিয়াত লগ পাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বিয়াৰ চোতাল পালোঁ। এয়া দৰা বহি আছে, দৰাক চাওক। এয়া মণ্ডপটো ইয়াত ধুনীয়াকৈ মানে এইবিলাক সজাইছে, বহুত ভাল লাগিছে আৰু সজোৱাখিনি। ইয়াতে তামোল কাটি বহি গৈছে, ভাত খোৱা মানুহৰ কাৰণে তামোল। দৰাৰ মাক। এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ। আমি মানে মা আৰু মই। এয়া ভাত দিলে, চবেই খাই আছে আৰু ময়ো খাওঁ। এয়া গায়কো মাতিছে, মানে সৰু সৰু গান গাই আছে। মনতো কি ধুনীয়াকৈ সজাইছে ন, ধুনীয়া লাগিছে মানে। মানুহবিলাকে ভাত খাই আহিলে, আমি আহিলোঁ, তামোল খাওঁ। তো তাৰপিছত আমি ঘৰত গৈ আছোঁ। বন্ধু বান্ধৱীসকল, তো বিয়া খাই জাষ্ট ঘৰ আহি পালোঁ। তো আয়োজনবিলাকতো আপোনালোকক দেখালোৱেই। তো ভালেই হৈছে, ভাত আঞ্জাও ভালে হৈছে, ৰসগোল্লাটাও টেষ্টি। তো ভিডিঅ'টো সেনেকৈ সমাপ্ত কৰোঁ বুলি ভাবিলোঁ। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো অন কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁসকলকো কৈছোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটো অন কৰি দিয়ে। তো এতিয়ালৈ বাই বাই।